নমস্কাৰ, মই কুসুমিকা। মোৰ নতুন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এক্সেছ বাৰ্ছৰ বিষয়ে বহুতো প্ৰশ্ন কৰি থাকে বহুতে যে কি বস্তু এক্সেছ বাৰ্ছ ল'লে কি হয়, এনেকুৱা বেমাৰ ঠিক হয় নেকি নে কিবা বুলি বহুতে প্ৰশ্ন কৰে। সেইকাৰণে মই আজি ভিডিঅ'টো বনাবলৈ আনিছোঁ। এক্সেছ বাৰ্ছ এনেকুৱা এটা বস্তু যিটো আপোনাৰ ভিতৰত মানে কি চেঞ্জ হ'ব সেইটো আমি গম নাপাওঁ। মুঠতে বেমাৰ আজাৰৰ পৰা মই যিটো দিছোঁ, বহুতে কয় যে কিছুমানৰ গাৰ বিষ ভাল হৈছে, কিছুমানৰ এলাৰ্জি পৰ্যন্ত ভাল হৈছে, কিছুমানৰ বোলে মাথাৰ বিষ ভাল হৈছে, কিছুমানৰ গেছবিলাক যিবিলাক গেছ আছিলে সেইবিলাক গেছবিলাক নোহোৱা হৈছে। নানান ধৰণৰ তেনেকুৱা হোৱা দেখিছোঁ বা তেওঁলোকে মোক জনাইছে। তো আপোনালোকেও যদি ল'ব বিচাৰেতো ল'ব পাৰে। এইটো মেইনটো হ'ল আপোনাৰ যিটো আমাৰ মূৰটো থাকে, তাতে 32টা পইণ্টছ থাকে। 32টা পইণ্টছটো আমি কি কৰোঁ, হাতেৰে একদম নৰ্মেলি লাৰি টাচ কৰোঁ, যিটোৰে বাৰ্ছ ৰান বুলি কয়। আমি এইটো বাৰ্ছ ৰান কৰোঁ, যাৰ ফলত যিবিলাক ভিতৰত নিগেটিভিটিবিলাক থাকে সেইবিলাক দূৰ হয়, আঁতৰিবলৈ আৰম্ভ কৰে। যদি আপোনালোকে একবাৰ লয় তেনেহ'লে অলপ সময় দিব লাগিব, বাৰ্ছবিলাক ৰান হ'বলৈ টাইম লাগিব। একবাৰ ল'লে, লগতে যদি একেৰাহে যদি আপোনালোকে 4-5বাৰ লয় তেনেহ'লে কামবিলাক অলপ সোনকালে হয়। এইখিনিয়ে কৈছোঁ। জাষ্ট আৰু এটা কথা, এক্সেছ বাৰৰ ছেশ্যন এটা বেলেগ বস্তু আৰু ক্লাছ এটা বেলেগ বস্তু। ছেশ্যনটো হয় আপোনাৰ 1 ঘণ্টা, যিটো আমি দিওঁ, আৰু ক্লাছটো আমিয়ে দিওঁ তেওঁলোকক। যিবিলাকে ক্লাছটো ল'ব, ক্লাছ দিয়াবোৰে আকৌ বেলেগক ছেশ্যন দিব পাৰে। এইখিনিয়ে কৈ মোৰ ভিডিঅ'টো সামৰিছোঁ। আৰু আপোনালোকে যদি ল'ব বিচাৰে, মোৰ ওদালগুৰি ডিষ্ট্ৰিক্টৰ হয়, এনেকৈ মোক যোগাযোগ কৰিব। মোৰ যোগাযোগ নম্বৰ দিয়া থাকিব তলত। ধন্যবাদ।